নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভালে আছেনে সকলো? আমাৰ খবৰ ভালে। আৰু এতিয়া আমি দুইজন আহিছোঁ ভলীবমলৈ, মানে পেহীক থ'বলৈ আহিছিলোঁ। পেহী আমাৰ ঘৰলৈ গৈছিলে, তাৰপিছত এতিয়া আমি আহিলোঁ ভলীবম চাবলৈ। তাকে এতিয়া দেখাই আছোঁ ৰ'ব। আৰু এতিয়া আমি আহি পাইছোঁহি। দুইজন এতিয়া গাড়ীখন পাৰ্কিং কৰি পৰা খোজকাঢ়ি আহি আছোঁ। আৰু তেতিয়া অলপ ভিৰটো কম হৈছিলে আৰু হাজবেণ্ডে তেতিয়া কৈ আছিলে, তোমালোক অহা দিনাখন ইমান ভিৰ হৈছিলনে? মই যেতিয়া বাহঁতৰ লগত গৈছিলোঁ, মই শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ আৰু সেয়া এতিয়া পূৰা কমেই হৈ আছিলে। আমি যাওঁতে যিহেতু পোহৰ হৈ আছিলে আৰু তেতিয়া 5:30মান বাজিছিলে আমি যোৱা সময়ত, আৰু পিছলৈ বহুত বেছিয়ে মানুহ হৈ গ'ল। আৰু চাকি দিয়া জেগাত খাম চাবচোন, বহুত বেছি মানুহ মানে। আৰু এয়া অলপ ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু সকলো একেখিনি বস্তুৱে আছিলে সদায় যিহেতু মেলাত ওলোৱা। তাৰপিছত আমি চাকি ল'লোহি ধুনীয়াকৈ। চাকি লৈ মেলি এয়া দেখিছেনে, যিহেতু পানী আৰু চাকি ধূপ জ্বলোৱাৰ জেগাখিনি পাইছোঁহি আৰু ইমান বেছি মানুহ নহয়। তেতিয়া তাত খালি এনাউন্স কৰি আছিলে, ফোন নিজৰ সামগ্ৰীবিলাক ভালকৈ ৰাখিব, নহ'লে চোৰে নিব। আৰু সেয়া হাজবেণ্ডে অলপ চলপকৈ ভিডিঅ'বিলাক কৰি আছিলে আৰু ময়ো কৰিছিলোঁ। তাত ধুনীয়াকৈ চাকি দিলোঁ, ভাল লাগিলে চাকি তাকি দি। তাৰপিছত মই গ'লোঁ পানী অকণ ল'বলৈ, কিন্তু মোৰ কি হ'ল মানে মই গৈ পানীখিনি চুবই নাপালোঁ। আৰু সেইখিনিতে ইমান পিছল, মানুহে ঠেলা গটা দিছিলে। তাৰপিছত ভয়তে আৰু পানীখিনি আৰু বহুত বেছি দ আছিলে, সেইকাৰণে অলপ মানে কাপোৰ চাপোৰো তিতি গৈছিলে, সেইকাৰণে মই নগ'লোঁ। হাজবেণ্ডে গ'ল বাৰু, পানীখিনি লৈ আহিলে আৰু ভাল লাগিলে গৈ, মনটো সঁচাকৈ ভাল লাগে। আৰু কোন কোন ভলীবম গৈছে তাৰপিছত নিশ্চয় ক'ব আমাকো, যে জানি ভাল লাগিব কমেণ্টত। আৰু বহুত বেছি দীঘলীয়া নহয় ভিডিঅ'টো, তথাপিও চাব আপোনালোকে, কেনেকুৱা পায় জনাব। আৰু সেয়া এতিয়া ধুনীয়াকৈ আমি চাকি তাকি দি মনটো শুদ্ধকৈ খাই বৈ আৰামছে আহিছোঁ। আৰু বোকা একদম। আৰু কি কি খাইছোঁ সেইটো দেখাইছিলোঁ। কুঁহিয়াৰ ৰস খালোঁ, কুঁহিয়াৰ ৰস খোৱাৰ পিছত অমৰা এটা খাই আছিলোঁ। তাৰপিছত হাজবেণ্ডে মানে আৰু সেয়া এতিয়া পূৰা ধুনীয়াকৈ। আৰু ইফালে পূৰা পুলিচ আছিলে দেই, পুলিচ থকাৰ কাৰণে ভালো হৈছিলে। কিন্তু এটা কথা, লেতেৰা যিমান কৰে সেই তুলনাত চাফাও কৰিব লাগে, যিহেতু প্ৰতি বছৰে এই অনুষ্ঠানটো হৈয়ে থাকে আৰু বহুত মানুহ আহে। আৰু সেইটো কাৰণে চৰকাৰে অলপ চাফা তাফা কৰিব লাগে। বহুত বেছি পানী চানীবিলাক লেতেৰা, তাৰপিছত আৰু বস্তুবোৰ অকণ ভালকৈ চাফাকৈ ৰাখিলে নিজৰে ভাল লাগে ন, কাৰণ সেইখিনি চাবলৈকে বহুত দূৰৰ পৰাই মানুহবিলাক আহে ভগৱানৰ জেগা হিচাপে। তাৰপিছত সেয়া ধুনীয়াকৈ গ'লোঁ, একে পিছলত পানী বহুত, সেইখিনিতো পানীও আছিলে। তাৰপিছত ধুনীয়াকৈ গৈ মেলি কিন্তু তাৰ ওচৰত নাপালোঁগৈ, আহিলোঁ পায়স খাবলৈ। ইমানেই ধুনীয়া আছিলে পায়সখিনি, মানে খাই বহুত বেছি ভাল লাগিছিল। তেতিয়া পূৰা গৰমে গৰমে দিছিলে। খিচিৰিও খালোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে। এয়া মাইনুৱে প্ৰথমতে কুঁহিয়াৰ ৰস খালে, তাৰপিছত এতিয়া খাই আছে তেওঁ এয়া অমৰা। অমৰা নেকি এইটো বস্তু, জানো নামটো ইমান নাজানো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি তাৰ পৰা আহিয়ে আমি ভিডিঅ' বনোৱা নহ'লে। কালি মানে আগদিনাখন যিহেতু আমি গৈছিলোঁ শ্ৰাদ্ধ আছিল বুলি, তাৰপিছত কালি ভোজ আছিলে। তাৰপিছত সেই তাতে আমি আহি ৰাতি মানে ভাত খালোঁহি। সেই ভাত খাই আহোঁতে দেৰিয়ে হ'ল আৰু সেইকাৰণে মই ভিডিঅ' চিডিঅ' নকৰিলোঁ। তাৰপিছত আহি পাই সেয়া শুই কৰি এতিয়া ৰাতিপুৱা উঠিলোঁ। আৰু উঠি কৰি একদম ৰাতিপুৱাৰ পৰা দপাদপ বৰষুণ দি আছে, দপদপীয়া। আৰু এতিয়া মই বনাই আছোঁ পুৰি চব্জি ব্ৰেকফাষ্টৰ কাৰণে, আৰু দুপৰীয়াৰ কাৰণে বহাই দিছোঁ একেবাৰে চব্জিখিনি। এতিয়া বনাই আছোঁ, পূৰা দেখাই আছোঁ ৰ'ব আপোনালোকক। আহক, এয়া মোৰ পুৰি ৰেডি হৈ গ'ল আৰু এইফালে বনি আছে চব্জি। এয়া চিম্পল। এতিয়া আমি তাকে বনাই লওঁ, বনাই কৰি খাম, তাৰপিছত দেখাই থাকিম ভিডিঅ'টো। আৰু এয়া এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ইয়াত মাও আছে, তাৰপিছত এওঁ আছে। এতিয়া আমি চবেই একেলগে ব্ৰেকফাষ্টটো কৰি লওঁ। পাপাহঁত নাই, পাপা আৰু ভাগিনজনী স্কুল গৈছে। তাৰপিছত এতিয়া আমি খাই লওঁ। আৰু এতিয়া আমি আহিলোঁ ব্ৰেকফাষ্ট কৰি মেলি আহিলৈ এতিয়া তেওঁৰে মোবাইল চাই আছে আৰু ময়ো মোবাইলটোকে চাই আছিলোঁ। আৰু সেইসোপা কাপোৰ দেখিছে, ঠিকছে এগালমান জাপিবলৈ আছে, তো জাপিম। আৰু জাপিয়ে মানে ডাইৰেক্ট পেকিং কৰি দিম, এওঁ যিহেতু কাপোৰবিলাক লৈয়ে যাব, পেকিং কৰিম। আৰু এইফালে পূৰা বৰষুণ, একে আমাৰ চোতাল গেলি গৈছেগৈ, পূৰা বৰষুণ দিছে। এতিয়া বৰষুণটো অকণ কমিছে, সেয়া তাকে এতিয়া অলপ টাইম বহি আছোঁ।
অলপ দেৰিকৈ ভাত চাই ৰান্ধিমগৈ আৰু সেয়া কিছুমানে কমেণ্টত কৈছে যে লাভ ষ্টৰিটো লাগে লাভ ষ্টৰিটো দিম নিশ্চয় কিন্তু মানে হেৰি 20Kটো সোনকালে কৰি দিয়ক তেতিয়া লাভ ষ্টৰি দিম আৰু বুলি ভাবি আছিলোঁ কিন্তু উপায় নাই এতিয়াই দিম চাগে যদি সুবিধা মিলে আৰু কোন কোন এক্সাইটেড শুনিবলৈ ইমান বেছিও একেবাৰে বৰ হেৰি নহয় আৰু চিম্পল হয় সেইখিনিকে ক'ম আপোনালোকৰ আগত আৰু যিহেতু কমেণ্ট দি আছিলে আপোনালোকে নিশ্চয় ক'ম আৰু এতিয়া সেয়া বহি কৰি আছোঁ দেখাই থাকিম আৰু এতিয়া মই আহিলোঁ ভাত ৰান্ধিবলৈ মানে দালিয়ে ভাতে বহাই দিলোঁ অথনি ভাজি আছিলে তাৰপিছতে সেইকাৰণে ভাবিলোঁ এতিয়া হৈ যাব আৰু তাকে খাম আৰু এতিয়া মানে পাপাহঁত আহি পাবলৈ হৈছেই স্কুলৰ পৰা তাৰপিছত সেইটো কাৰণে বোলো আহি ফটাফট বহাই দিলোঁহি তাৰপিছত বহাই কৰি লৈ এতিয়া হৈ গ'ল আকৌ মোৰ কাৰণে এতিয়া মই চাহ অকণ বহাই লওঁ গাখীৰৰ চাহ অকণ হাজবেণ্ডো শুই আছে আকৌ মাও মানুহ এঘৰলৈ গৈছে মানে বৰ্তাহঁতৰ ঘৰলৈ তাৰপিছত মই ভাবিলোঁ মই চাহ একাপ খাই লওঁ আৰু সেয়া আৰু কি হ'ল আগৰ ভিডিঅ'টোত মোৰ মানে চাউণ্ডৰ প্ৰব্লেম এটা হ'ল প্ৰব্লেম নহয় মই এডিট কৰোঁতে ঠিকে আছিলে কিন্তু পিছত দেখিলোঁ চাউণ্ডটো যেতিয়া মই আপলোড কৰাৰ পিছতে দেখিছোঁ চাউণ্ডটো মানে বেছি হৈ গ'ল তাৰপিছত নিজৰে চাই বেয়া লাগিছে আপোনালোকেও চাগে বেয়াই পাইছে ন কিন্তু সেয়া উপায় নাই তাৰপিছত এইবাৰ ভাবিছোঁ গান চান একো নিদিওঁ মিউজিকো একো নিদিওঁ নহ'লে কপিৰাইটো লাগে আৰু হেৰিও হয় মানে বেছি হৈ যায় মানে এডিট কৰোঁতে ঠিকে থাকে পিছত মানে কিবা এটা হেৰিয়াৰ কাৰণে বেছি হৈ যায় সেইটো ধৰিব নোৱাৰোঁ সেয়া এতিয়া বেয়া নাপাব আগৰ ভিডিঅ'টোৰ কাৰণে এয়া এতিয়া মই চাহ একাপ বনাই খাই লওঁ অকলে হাজবেণ্ডে এনেও গাখীৰ চাহ নাখায় সেইকাৰণে মই ভাবিছোঁ মই অকলে বনাই খাই লওঁ আৰু এয়া মই চাহ বনাই আনিলোঁ খাই লওঁগৈ চাহকাপ কিয় দেখাইছোঁ জানেনে চাহকাপ মানে কমেণ্ট আহিব পাৰে যে বেয়া হৈছে বা বেয়া দেখিছে খাবলৈ তাৰপিছত সেইকাৰণে ভাবিলোঁ দেখুৱাই দিওঁ মানে চাহকাপৰ কালাৰটো ঠিকে থাকে কিন্তু কেমেৰাত যেতিয়া ভিডিঅ' কৰোঁ তেতিয়া মানে কালাৰটো বেছি ডাঠ হৈ যায়গৈ সেইটো কাৰণে আপোনালোকে বেয়া দেখে নহ'লে বেয়া নহয় বাৰু আৰু ময়ো ইমান বেছি কাঢ়া চাহ নাখাওঁৱেই কিন্তু গাখীৰ চাহত খাওঁ কিন্তু লাল চাহত ইমান বেছি কাঢ়া নাখাওঁ একে পাতলকৈয়ে খাওঁ কিন্তু ভিডিঅ' কৰিলে অলপ বেছিয়ে ডাঠ হৈ যায়গৈ যে সেইটো কাৰণে হাই এভৰিৱান অথনি ভাতটো বনাই কৰি তাৰপিছত চাহ খালোঁ চাহ খাই আছিলোঁ এনেই মোবাইল চাই কৰি তাৰপিছত মোৰ কাপোৰ ধুব লগা আছিলে সেয়া ৰ'দটো ওলালে সেইকাৰণে কাপোৰ চাপোৰ ধুই দিলোঁ ধুই কৰি দি এতিয়া সেয়া দেখিছে 5টা বাজিব এতিয়ালৈকে ভাত খুৱাই নাই এতিয়া ভাত খাওঁগৈহে তাৰপিছত হাজবেণ্ডৰো ভোক লগা নাছিলে সেইটো কাৰণে খোৱাও নাছিলোঁ এতিয়া যাওঁ দুইটাই ভাতকেইটা খাই লওঁগৈ ভাতকেইটা খাই কৰি লৈ এতিয়া হেৰি কৰিম এভৰিৱান অথনি ভাত পানী খাই বৈ আজৰি উঠি কৰি লৈ এতিয়া অলপ সন্ধিয়াই হ'ল 7টা মানে বাজিব হৈছে মাৰ ঘৰৰ পৰা এপাক আহোঁগৈ আজি হাজবেণ্ড অহা 3 দিনেই হ'ল যিহেতু আৰু মাহঁতেতো গম পাই আছে সকলো সেইকাৰণে ভাবিছোঁ মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ আৰু জোৱাই আহিলে বিচাৰে এপাক যোৱাটো আৰু সেইকাৰণে ওলাইছোঁ দুইজন বোলো গৈ আহোঁ তাৰপিছত এতিয়া ওলাই কৰি হৈ গ'ল আৰু মই শাড়ীখন পিন্ধি লৈছোঁ দেখাই আছোঁ আৰু এয়া এইজনী হৈছোঁ মই নিজকে অলপ ক্ষীণ দেখিছোঁ শাড়ীত গৈ থাকোঁ মই এতিয়া ওলাইছোঁ গৈ থাকোঁ আৰু পিছত আহি পেলাই তাত গৈ মই ভিডিঅ' কৰিম আৰু এয়া এতিয়া আমি আহি ঘৰ পালোহি তাৰপিছত মায়ে হাততে লাগিয়ে আছে একদম এয়া বনাই আছে মাংস দেখাই দিম ৰ'বা মায়ে চাহ দিলে হাজবেণ্ডে খাই গৈ এয়া শুই আছে মই চাহ আধা খাবলৈ লৈ আছিলোঁ তাৰপিছত বায়ে ফোন কৰিলে তাৰপিছত তাহাঁতৰ লগত ভিডিঅ' কলত কথা পাতিলোঁ আকৌ কথা পাতি গৈ এতিয়াহে মই চাহ অকণ খাওঁ এওঁ খাই বৈ এতিয়া শুই আছে তাৰপিছত মায়ো পূৰা ভাততে লাগি কৰি আছে সেয়া আৰু এয়া এতিয়া ভাত খাবলৈ হ'ল মায়ে ভাত দিছে আমি এতিয়া চবে ভাতকেইটা খাই লওঁ কথা পাতি আৰু এতিয়া ঘৰ পালোহি ঘৰত মানে ভাত খাই ৰখাই নাই গুচি আহিলোঁ যিহেতু দেৰি হৈ গ'ল মানে 10টা বাজি গ'ল তাৰপিছত গুচি আহিলোঁ গুচি আহি এতিয়া পালোহি কাপোৰ সলোৱাই নাই বোলো সলোৱাৰ আগতে ভিডিঅ'টো এণ্ড কৰি লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰা নাই বাই ভালে থাকক আৰু হাজবেণ্ড থাকালৈকে এনেকেই সৰু সুৰাকৈ ভিডিঅ' দি থাকিম যদি আপোনালোকে ভাল পায় ছাপোৰ্ট কৰে আৰু সেয়া আজিলৈ বাই